সি যেহেতু অকল ছিংগাৰ নহয় সেইকাৰণে সি কৰিব পাৰে সি মানৱ দৰদী এটা তাৰ এক্সপাণ্ডেড কনচিয়াছনেছ থকা এটা ল'ৰা তো সেই এক্সপাণ্ডেড কনচিয়াছনেছটোৰ পৰা সি চবকে নিজৰ বুলি ফিল কৰিব পাৰে এনেই কৈ দিলেতো নোৱাৰি নহয় ফিল কৰিব এই কাষৰ দোকানীজনক নিজৰ বুলি কেনেকৈ ভাবিবা তুমি কিন্তু সি পাৰিছিলে কাৰণ সি তাৰ কনচিয়াছনেছটো এক্সপাণ্ডেড আছিলে তো হি ইজ ইন দ্যাট ফিল্ড অফ কনচিয়াছনেছ সেইটো টাচত আছিলে সি সেইকাৰণে সি পাৰে আৰু সেইকাৰণে চবকে হেল্প কৰে মায়া গান তাৰ গানটোৰ মায়াৰ গানটোৰ পৰা হেৰি সেই মায়াটো সি বুজি পাইছিলে যে এভৰিথিং ইজ দ্যাট মেট্ৰিক্স সেইবোৰ কথা আমাৰ লগত কেতিয়াবা পাতে আগতে তো সেই মেট্ৰিক্সৰ ভিতৰত থাকি মানে সকলোকে নিজৰ বুলি যেতিয়া গম পায় তেতিয়াহে মেট্ৰিক্সৰ বাহিৰৰ পৰা ওলাব পাৰে মানে আদাৰৱাইজ সেই সংকীৰ্ণতাত সকলো ভুগি থাকে সেই সংকীৰ্ণতাৰ পৰা মুক্ত হ'ব পৰাটো মানুহৰ সেই মুক্ত মানুহ এটাহে সেইটো বস্তু ফিল কৰিব পাৰে নহ'লে আদাৰৱাইজ ইউ আৰ বাইণ্ডেড বাই মেনি থটছ হুইচ ইজ প্ৰগ্ৰেমড ইন টু ইউ বাই অল দিছ আৰ্লিয়াৰ দ্য চিভিলাইজেশ্যন ইটছেল্ফ গিভছ ইউ অল দ'জ বাইণ্ডিং থটছ সৰুৰ পৰা কেনেকৈ ডেভেলপ কৰিলা কিন্তু সেই গোটেই বস্তুবোৰ সৰুৰ পৰাই যদি ভাঙি ভাঙি নিজক মুক্ত কৰি ল'ব পৰা নাযায় তেতিয়াহ'লে এই অৱস্থাটোলৈ যাব নোৱাৰি মই তাৰ কথা সেই তেনেকৈ ফিল কৰোঁ সেই মামাকো ধন্যবাদ দিওঁ সেইকাৰণে অন্য এজন বাপকৰ নিচিনা তাক এই মামাই কণ্ট্ৰল নকৰিলে সি বিচাৰিলে যে সি ডেভেলপ হওক আৰু তেনেকেই হওক সি নিজৰ মতেই হওক তো সেইকাৰণে সি ডেভেলপ কৰিলে